Hello friends, welcome আকৌ এটা নতুন ভিডিও লৈ যদি চ্যানেলটোত নতুন তেন্তে অনুগ্ৰহ কৰি চ্যানেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব फ्रेंड्स ইয়াৰ পূৰ্বে চ্যানেলটোত আসাম হিষ্ট্ৰীৰ ওপৰত তিনিটা গুৰুত্বপূৰ্ণ ভিডিও আপলোড কৰা হৈছে যদি আপোনালোকে চোৱা নাই তেতিয়া হলে লিংক দিয়া থাকিব ডেসক্ৰিপচনত তাৰ পৰা গৈ আপোনালোকে গোটেইটা ভিডিও চাব পাৰিব फ्रेंड्स আমি ইয়াৰ পূৰ্বৰ যেটো ভিডিও এই ভিডিওৰ আলোচনা কৰিছো অসম বুৰঞ্জীৰ যিখিনি উৎসখিনিৰ ওপৰত ओके আৰু আজি আমি আলোচনা কৰিবলৈ গৈ আছো প্ৰাগ ঐতিহাসিক যুগৰ যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেন্ট ডাটা হয় সেইখিনি এটা ভিডিওতে আমি সংলগ্ন কৰিবলৈ যত্ন কৰিছো নিশ্চয় বুজি পাইছে এতিয়া আহক আমি ভিডিওটো আৰম্ভ কৰো फ्रेंड्स প্ৰাগ ঐতিহাসিক যুগ এই সময়ছোৱাৰ পৰাই অসমলৈ নিগ্ৰত প্ৰটো অষ্ট্ৰেলিয়াত ককেশীয় মনখেমৰ তথা মংগলয়ত আদি জনগোষ্ঠীৰ প্ৰব্ৰজন ঘটিছিল ওকে কিৰাত জনগোষ্ঠীৰ দলপতি মহিৰংগ দানৱে গুৱাহাটীৰ বেলতলাৰ ওচৰত মৈৰাং পৰ্বতৰ কাষত প্ৰথম ৰাজধানী পাতি প্ৰাচীন অসমৰ ৰাজনৈতিক ব্যৱস্থাৰ পাতনি মেলিছিল আৰু তেওঁ প্ৰতিষ্ঠা কৰা বংশটোৱে দানৱ বংশ ওকে তো দানৱ বংশৰ বিষয়ে পঢ়িছো মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধৰ সমসাময়িক কালত কামৰূপত ৰাজত্ব কৰিছিল ওকে সমসাময়িক মানে নিশ্চয় বুজি পায় মহাভাৰতত যেটা কুৰুক্ষেত্ৰ যুদ্ধ চলি আছিল এই সময়তে কামৰূপত ৰাজত্ব কৰিছিল এই দানৱ বংশই ওকে নেক্সট যাব প্ৰথম ৰজা আছিল ইয়াৰ দানৱ বংশৰ মহিৰংগ দানৱ তেওঁৰ পাছত ক্ৰমে হতকাহুৰ সম্বৰাহুৰ আৰু ৰত্নাহুৰ নামেৰে তিনিজন ৰজাই ৰাজত্ব কৰিছিল ওকে ইয়াৰ পাছত হতকাহুৰ কামৰূপৰ সিংহাসনত বহে আৰু এক নতুন বংশৰ পাতনি মেলিছিল ওকে নেক্সট অসুৰ বংশ হতকাহুৰক বধ কৰি নৰকাহুৰ প্ৰাগজ্যোতিষৰ ৰজা হয় আৰু অসুৰ বংশৰ পাতনি মেলে গতিকে অসুৰ বংশৰ পাতনি মেলিছিলে নৰকাহুৰে নিশ্চয় বুজি পাইছে ৰাজ্যৰ সীমা পূবে ডিক্ৰঙৰ পৰা পশ্চিমে কৰতোৱালৈকে বৰ্তমান বাংলাদেশত ঠিক আছে কৰতোৱা বৰ্তমান বাংলাদেশত আৰু এটো বিস্তৃত হৈ আছিল গতিকে কৰতোৱা আমি যোৱা ভিডিওটোত আলোচনা কৰোতে পাইছিলো যে কৰতোৱা এখন নৈ হয় আৰু কৰতোৱা নৈ বৰ্তমান আমি তিস্তা নামেৰে জানো নিশ্চয় মনত আছে নেক্সট চাব ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ ওকে নৰকাহুৰে বিদৰ্ভৰ ৰাজকুমাৰী মায়াক বিয়া কৰাইছিল ওকে নেক্সট চাব ভগদত্ত কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ ভীষ্মক পৰাস্ত কৰে আৰু অৰ্জুনৰ প্ৰতি অমোক বৈষ্ণৱাস্ত্ৰ প্ৰয়োগ কৰিছিল শ্ৰীকৃষ্ণই নিজেই সেই অস্ত্ৰ বুকু পাতি লোৱাত শ্ৰীকৃষ্ণৰ বুকুত বৈজয়ন্তী মালা ৰূপে ৰৈ যায় ওকে কৌৰৱৰ দুৰ্যোধনে ভগদত্তৰ জীয়ৰী ভানুমতীক বিয়া কৰাইছিল ওকে গুৱাহাটীৰ দীঘলী পুখুৰীটো ভগদত্তই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল মহাভাৰতত ভগদত্তক পৰ্বতপতি শৈলালয় ৰজা আৰু পূৰ্ব সাগৰবাসী বুলি উল্লেখ আছে নেক্সট কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ দুজন বীৰে অংশ লৈছিল কৌৰৱৰ পক্ষত ভগদত্ত আৰু পাণ্ডৱৰ পক্ষত ঘটক্কছে ঘটক্কচ আছিল দ্বিতীয় পাণ্ডৱ ভীমৰ ঔৰসত আৰু মণিপুৰৰ জীয়ৰী হিড়িম্বাৰ গৰ্ভত জন্মগ্ৰহণ কৰা মহাবীৰ দেখাব নেক্সট বানৰজা নৰকাহুৰ সমসাময়িক আছিল শোণিতপুৰৰ বানৰজা ওকে নৰকাহুৰৰ হ'ব লাগিছিল এইটো নৰকাহুৰৰ সমসাময়িক আছিল শোণিতপুৰৰ বানৰজা ওকে সমসাময়িক কি বস্তু তো এইটো মই এবাৰ বুজাই দিছো নিশ্চয় বুজি পাইছে নেক্সট চাব এই ৰজাৰ কন্যা উষাক ওকে বানৰজাৰ কন্যা উষাক শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বিবাহ কৰাইছিল ওকে আৰু হৰিহৰৰ যুদ্ধ শ্ৰীকৃষ্ণ হৰি আৰু মহাদেৱ হৰৰ মাজত হৈছিল ওকে আৰু এইখন যিখন যুদ্ধ ইয়াৰ কেন্দ্ৰ আছিল বা ইয়াৰ কাৰণ আছিল শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধই বানৰজাৰ কন্যা উষাক গোপনে বিবাহ কৰাইছিল আৰু ইয়াৰ ফলশ্ৰুতিতে হৰিহৰৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট চাব ভীষ্মক আৰু ৰুক্মিণী প্ৰাচীন কুণ্ডিল্য বা বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল ভীষ্ম ওকে বৰ্তমান হদিয়াৰ আশে-পাশে অঞ্চলটো ঠিক আছে বৰ্তমান হদিয়াৰ যিখিনি আশে-পাশে অঞ্চল সেইখিনি পূৰ্বতে বিদৰ্ভ ৰাজ্য বা কুণ্ডিল্য নামে জনা গৈছিল আৰু ৰাজধানী আছিল কুণ্ডিল নৈৰ পাৰৰ কুণ্ডিল নগৰ ওকে নেক্সট কন্যা আছিল ৰুক্মিণী ওকে ভীষ্মক ৰজাৰ কন্যা আছিল ৰুক্মিণী শ্ৰীকৃষ্ণই ৰুক্মিণীক স্বয়ম্বৰ সভাৰ পৰা হৰণ কৰি নিছিলে আৰু এই হৰণৰ কাহিনীক লৈয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰুক্মিণী হৰণ কাব্য ৰচনা কৰিছিলে
ওকে ফ্ৰেণ্ডছ, এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, ভালকৈ থাকিব।